নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই আজি আছোঁ বৰ্তমান ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চৌহদত। মই ডিব্ৰুগড়লৈ আহিছিলোঁ মোৰ যোৱা 16 নৱেম্বৰত SSC GD এক্সাম আছিলে, এক্সাম দিলোঁ আৰু 20 তাৰিখে মোৰ এক্সাম আছে SBI PO। সেইকাৰণে ভাবিলোঁ 3 দিন ৰখি দিওঁ আৰু কিনো কৰিম কিনো নকৰি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাষতে মোৰ লগতে ৰুমত আছোঁ আৰু বৰ্তমান মই চাইকেলত বহি আছোঁ। চাইকেলখন দেখা পাইছেই, চাইকেলেৰে সমগ্ৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰচোৱা দেখুৱাব চেষ্টা কৰিম আৰু মই আছোঁ এতিয়া বৰ্তমান ভিতৰতে। তথাপিও মই এতিয়া ভিডিঅ'টো ফ্ৰণ্টৰ পৰা অৰ্থাৎ আগফালৰ পৰা গেটৰ ওচৰৰ পৰা আৰম্ভ কৰিম আৰু চাওক এতিয়া আগবাঢ়ি যাওঁ। এতিয়া প্ৰথমতে যাব লাগিব গেটৰ ওচৰত গৈ তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গেটলৈ যাওঁ, তাৰ পাছতে চাওক ভিডিঅ'টো। মই এতিয়া বৰ্তমান সোমাই আহিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কেম্পাছৰ ভিতৰলৈ আৰু আপুনি দেখিছে পৰিৱেশটো কি ধৰে, কিমান ধুনীয়া এটা মনোমোহা দৃশ্য, যি চাৰিওফালে গছ গছনিৰে ভৰা। আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় নাহৰৰ দেশ বুলি জনা যায়, সকলোৱে জানে আৰু ইয়াত গোটেই পৰিৱেশটো নাহৰৰ গছেৰে ভৰ্তি হৈ আছে। মই দেখুৱাব চেষ্টা কৰিম ইয়াৰ পৰিৱেশটো আৰু ইয়াৰ চৌপাশটো দেখুৱাব চেষ্টা কৰিম। আপোনালোকে ভাবিছে চাগে মই কেনেকৈ গৈ আছোঁ। মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কেম্পাছৰ ভিতৰতো মই বৰ্তমান গৈ আছোঁ চাইকেলেৰে আৰু চাইকেল এখন পালোঁ মোৰ লগৰ এটা। মই আহিছিলোঁ ডিব্ৰুগড়লৈ SSCৰ এক্সাম দিবৰ কাৰণে আৰু SSC এক্সাম হৈ গ'ল আৰু অহা 20 তাৰিখে মোৰ আৰু এটা এক্সাম আছে SBI PO। পৰীক্ষাটো দিম বুলি ৰখি দিলোঁ এইকেইদিন আৰু ভাবিলোঁ কিনো কৰিম কিনো নকৰোঁ। সেইকাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চৌপাশটো দেখুৱাবৰ কাৰণে এটা সৰুকৈ ভিডিঅ' বনালোঁ। যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে যদি মোৰ চেনেল নতুনকৈ চাইছে তেনে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগত থকা বেল আইকন দবাই অল কৰি দিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৌন্দৰ্যময় পৰিৱেশটোৰ কথা ক'বলৈ চাগে কোনো ভাষাই নাই আৰু ক'ব চাগে দৰকাৰ নাই, কাৰণ আপোনালোকে দেখা পায় যে সমগ্ৰ পৰিৱেশটো কিদৰে ধুনীয়া হৈ আছে আৰু গছ গছনিৰে পৰিপূৰ্ণ হৈ আছে। চাওক সম্পূৰ্ণ ভিডিঅ'টো আৰু তথাপিও যিমান পাৰোঁ দিব চেষ্টা কৰিম। ভিডিঅ'টো চাওক, চবেই ঘূৰি ঘূৰি চাই আছে আৰু কি ক'ম মানে লাজো লাগিছে, কিন্তু নবনালেও নহয়। তথাপি একো নাই, লাজ ভয় সকলো দূৰ কৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো চাই থাকক। যিহেতু মই ডিব্ৰুগড়তে আছোঁ, ডিব্ৰুগড় ইউনিভাৰ্চিটিখন যদি মই নাচাওঁ, তাৰ যদি সৰুকৈ ভিডিঅ' নবনাওঁ, তেন্তে মোৰ সাৰ্থক কি হ'ল এবাৰ কওকচোন। মই যিখন কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ সেইখনৰ নাম হৈছে লখিমপুৰ কমাৰ্চ কলেজ। লখিমপুৰ কমাৰ্চ কলেজখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰতে আছে আৰু সেইবাবে মই সুখী যে আজি মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত আহি ভিডিঅ' বনাইছোঁ আৰু চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো।
দেখা পাইছে আপোনালোকে যে দুই কাষে গছ-গছনি তাৰ মাজেৰেই ৰাস্তা আৰু এইফালে এটা বিল্ডিং এইটো এডমিনিষ্ট্ৰেশ্যন অফিচ হয় ডিব্ৰুগড় বিশ্ববিদ্যালয় সমগ্ৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া আৰু সঁচাকৈ ক'বলৈ কোনো ভাষা নাই আৰু চৌপাশটো যিমান ডাঙৰ আৰু সম্পূৰ্ণকৈ মই দেখাব নোৱাৰিলোঁ তাৰ কাৰণে মই দুখিত এতিয়া যিমান পাৰোঁ আৰু দেখাব চেষ্টা কৰিম চাই থাকক এয়া দেখিব পাইছে আপোনালোকে পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাস এয়াই হৈছে এয়া হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এডমিনিষ্ট্ৰেশ্যন অফিচ দেখা পাইছে আপোনালোকে এয়া সুন্দৰ পৰিৱেশ মই ভিতৰলৈ যাব চেষ্টা নকৰোঁ কাৰণ ইয়াত হয়তো কিবা ক'ব পাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় এখন ডাঙৰ বিখ্যাত গেট আছে আৰু গেটখনৰ নাম হৈছে চাইনা গেট
আৰু এই চাইনা গেটৰ নামেৰে গেটখন জনা যায়। বলক ভিডিঅ'টো শেষ কৰিম সেই চাইনা গেটৰ ওচৰতে। আৰু যদিহে মোৰ চেনেল ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি লওক আৰু লগত থকা বেল আইকন দবাই অল কৰি থৈ দিয়ক আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এয়া চাওক নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়। মই এতিয়া সেই বিখ্যাত গেটখনৰ ওচৰত পাইছোঁ যিখন ইয়াত চাইনা গেট নামেৰে জনা যায়। চাইনা গেটখন কি কাৰণে হ'ল কি কাৰণে নাই হোৱা নাজানো, মই দেখুৱাব চেষ্টা কৰিম সেই চাইনা গেটখন। চাওক এই চাইনা গেটখন, এই গেটখনৰ নাম হৈছে চাইনা গেট। ডিব্ৰুগড় বিশ্ববিদ্যালয় এইখনেই হৈছে চাইনা গেট, যি কেম্পাছৰ একেবাৰে পাছফালৰ গেট হয়। সেইখন কি কাৰণে হৈছে মই নাজানো। চাইনা গেটখন এইখনে ভিতৰলৈ সোমাই যোৱাৰ ৰাস্তা এইটো। এয়াই হৈছে চাইনা গেট। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমগ্ৰ পৰিৱেশটো মই দেখুৱাব নোৱাৰিলোঁ, তাৰ কাৰণে খুবেই দুখিত। আৰু তথাপিও একো নাই, আগন্তুক দিনবোৰত মই এই বিশ্ববিদ্যালয়ৰ সমগ্ৰ পৰিৱেশটো দেখুৱাব চেষ্টা কৰিম। আৰু এটা ভাল খবৰ যে অহা 19 তাৰিখে এই বিশ্ববিদ্যালয়ৰ জেনেৰেল ফ্ৰেছাৰ্ছ পাতিব, তাৰো মই কিছু অংশ দেখাব চেষ্টা কৰিম। যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু লগত থকা বেল আইকন দবাই অল কৰি থৈ দিয়ক। লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগত থকা বেল আইকন দবাই অল কৰি থৈ দিয়ক। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় অসম।